ফাগুনৰ বতৰালৈ ফাকুৱা আহি দুৱাৰ দলি পালেহি। তেনেহলে আপোনাৰ মনটোৱে বাৰু কৈছেনে ঘৰৰ ভিতৰত সোমাই থাকিবলৈ? যদি কোৱা নাই তেনেহলে এতিয়াই ওলাই আহক আমাৰ দাদাৰ দোকানলৈ। ইয়াত সকলো ধৰণৰ ৰঙৰ লগতে আপোনালোকৰ শিশুটিৰ বাবে ফিচকাৰী, মুখা আৰু ফলচেয়াৰো উপলব্ধ। ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ দেখি মোৰ নিজৰেই মন গৈছে শৈশৱলৈ উভতি যাবলৈ। আচলতে যিকোনো কামতে বয়স মেটাৰ নকৰে। আমি জীৱনটোক কেনেদৰে আঁকোৱালি লৈছো সেইটোহে ডাঙৰ কথা। আৰু ইয়াত বস্তুবোৰৰ ষ্টাৰ্টিং প্ৰাইচ হৈছে কেৱল মাত্ৰ 10 টকা। এখন এখনকৈ কেইবাখনো মাস্ক মই ট্ৰাই কৰিলো। পিছে মোক দেখি আকৌ ভয় খাই নাযাব। আমাৰ ইয়াত আকৌ 4 তাৰিখেহে হোলী খেলিব। আপোনালোকে কেতিয়া খেলিব কমেণ্ট এটা কৰি জনাব দেই। আপোনালোকক দোকানখনৰ এড্ৰেছ দিয়াই নাই নহয়। গহপুৰৰ বৰপুখুৰীৰ অপজিত ধেনুধৰা ৰাস্তাটো দি সোমাই আহিয়েই নামঘৰৰ কাষৰ দোকানখিনিতেই দাদাৰ দোকান। কণ্টেক্ট নাম্বাৰটো বাৰু স্ক্ৰীনত দি থোৱাই হৈছে।